সকলোকে আজিৰ সাধাৰণ জ্ঞানৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ প্ৰথম প্ৰশ্নটিলৈ। এখন বৃহত্তৰ আৰৱ বিশ্বৰ প্ৰতিষ্ঠা কৰা কোনটো বিদ্ৰোহৰ ঘাই উদ্দেশ্য আছিল? উত্তৰ আৰৱ বিদ্ৰোহৰ। পৰৱৰ্তী প্ৰশ্ন, চাইকছ পাইকত সন্ধি কোন দুখন দেশৰ মাজত হৈছিল? উত্তৰ গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত হৈছিল। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই কেতিয়া গ্ৰহণ কৰিছিল? উত্তৰ 1948 চনত গ্ৰহণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ইজৰাইলৰ ৰাষ্ট্ৰপতি ইয়াটজাক ৰাবিন আৰু পিএলৰ সভাপতি য়াছেৰ আৰাফাতৰ মাজত সম্পাদিত চুক্তিখনক কি বোলা হয়? উত্তৰ অশ্লো চুক্তি। পৰৱৰ্তী প্ৰশ্ন, পেলেষ্টাইনত গঢ়ি উঠা ৰক্ষণশীল কট্টৰবাদী ইছলামিক সামৰিক সংগঠনটোৰ নাম কি? উত্তৰ হামাছ। পৰৱৰ্তী প্ৰশ্ন, গাজা ষ্ট্ৰীপ হামাছে কেতিয়া দখল কৰিছিল? উত্তৰ 2007 চনৰ গাজা যুদ্ধৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, আৰৱ ইজৰাইলৰ যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1948 চনৰ 14 মে'ৰ পৰা। আহিছে পৰৱৰ্তী প্ৰশ্নলৈ। দ্বিতীয় আৰৱ ইজৰাইলৰ যুদ্ধ কেতিয়া লাগিছিল? উত্তৰ 1967 চনত লাগিছিল। পৰৱৰ্তী প্ৰশ্ন, আৰৱ ইজৰাইলৰ তৃতীয়খন যুদ্ধ কি নামেৰে জনা যায়? উত্তৰ ইয়ম কিপ্পুৰ যুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, পেলেষ্টাইনীসকলে প্ৰথম ইন্তিফাদা বিদ্ৰোহ কেতিয়া কৰিছিল? উত্তৰ 1987 চনত। পৰৱৰ্তী প্ৰশ্ন, অশ্লো শান্তি চুক্তি কেতিয়া সম্পাদিত হৈছিল? উত্তৰ 1993 চনত সম্পাদিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, লেবাননৰ গৃহযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1976 চনত। পৰৱৰ্তী প্ৰশ্ন, ছাদ্দাম হুছেইনে কেতিয়া কুৱেইট আক্ৰমণ কৰিছিল? উত্তৰ 1990 চনত আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, উপসাগৰীয় যুদ্ধৰ কেতিয়া সূচনা হৈছিল? উত্তৰ 1991 চনত উপসাগৰীয় যুদ্ধৰ সূচনা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ছিৰিয়াৰ প্ৰাচীন নাম কি? উত্তৰ এবেৰ নাৰী। পৰৱৰ্তী প্ৰশ্ন, এবেৰ নাৰী শব্দৰ অৰ্থ কি? উত্তৰ নৈপৰীয়া দেশ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। কংগোৰ গৃহযুদ্ধ কেতিয়া সূচনা হৈছিল? উত্তৰ 1960 চনৰ জুলাই মাহত। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। নামিবিয়া দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া স্বাধীন হয়? উত্তৰ 1990 চনৰ 21 মাৰ্চত। পৰৱৰ্তী প্ৰশ্ন, স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি? উত্তৰ ফিলিপাইন। 1946 চনত স্বাধীনতা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, স্বৰ্ণ উপকূলৰ বৰ্তমান নাম কি? উত্তৰ হৈছে ঘানা। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। জাপানে ম্যানমাৰ কেতিয়া দখল কৰিছিল? উত্তৰ 1942 চনত জাপানে ম্যানমাৰ দখল কৰিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। ইংলেণ্ডে শ্ৰীলংকা কেতিয়া ত্যাগ কৰিছিল? উত্তৰ 1948 চনৰ 4 ফেব্ৰুৱাৰীত ইংলেণ্ডে শ্ৰীলংকা ত্যাগ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ফৰাচী চৰকাৰে কেতিয়া আলজেৰিয়াৰ স্বাধীনতা প্ৰদান কৰিছিল? উত্তৰ 1965 চনৰ 3 জুলাইত। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। আজাৰবাইজান আৰু আৰ্মেনিয়া বিবাদৰ মূল কাৰণ কি? উত্তৰ নাগৰ্নো আৰু কাৰবাখ সীমান্ত। পৰৱৰ্তী প্ৰশ্ন, আজাৰবাইজান আৰু আৰ্মেনিয়া বিবাদৰ প্ৰথম সূত্ৰপাত কেতিয়া হৈছিল? উত্তৰ 1988 চনৰ পৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ক্ৰিমিয়া আৰু ডনবাছৰ কিছু অংশৰ ৰাজনৈতিক স্থিতিৰ ওপৰত থকা মতানৈক্যৰ ফলত বিশ্বত কোনটো বিবাদৰ সূত্ৰপাত হৈছিল? উত্তৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ বিবাদ। আহিছোঁ অন্তিম প্ৰশ্নটিলৈ। প্ৰথম ৰুছ ইউক্ৰেইনীয় যুদ্ধৰ সূত্ৰপাত কেতিয়া হৈছিল? উত্তৰ 2014 চনৰ 20 ফেব্ৰুৱাৰীত। সকলোলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ।